হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ ভালে চাগে? ময়ো ভালে আছোঁ। মই দীপশিখাই মোক ন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া চব্জি কাটিবৰ কাৰণে লৈছোঁ, কিন্তু কি চব্জি আপোনালোককো দেখাই দিওঁ। এয়া দেখিছে, এয়া খুতৰীয়া, ডাঙৰ যে কাঁইট থকা খুতৰীয়াবিধ যে, এয়া মই ঠাৰিবিলাক মাৰি চব্জি বনাম, আপোনালোককো দেখাম, চাই থাকিব। খুতৰীয়া আৰু এয়া দেখিছে, এয়া খুতৰীয়াজোপা, এইজোপা চিনি পাইছে চাগে আপোনালোকে। বহুত কাঁইট আছে ইয়াত, মানে এয়া দেখিছে ন, কাঁইটেই আছে। চাই থাকিব, মই এতিয়া গুচাম। এয়া মই কাটি আছোঁ। আপোনালোকে এনেকৈ কৰি পিনি ইয়াৰ ওপৰৰ এয়া দেখিছে, এনেকৈ ওলাইছে, এনেকুৱা এডাল গুচাই দিলেও হ'ব, আৰু এনেকৈ কাটি দিলেও হৈ যাব। মই এটা ইয়াতে মই থৈছোঁ ইয়াতে, আৰু এই যে দেখিছে, এইবিলাক কাটি আছোঁ। বহুত কাঁইট আছে ইয়াতে, বেছিকৈ আগৰ ডোখৰত বেছিকৈ কাঁইট থাকে ইয়াত, গতিকে মই কাটি আছোঁ। খাই চাব আপোনালোকে, মই কিহৰ লগত বনাম মই দেখাম। খাবলৈ খুবেই টেষ্টি হয়, কাঁইট নথকাডালকৈ আৰু কাঁইট থকাডাল খাবলৈ বেছি টেষ্টি হয়। এয়া মই এনেকৈ সকলোবিলাক কাটি ল'ম। এয়া দেখিছে, মই কাটি লৈছোঁ। আপোনালোকে কোনোবা এনেকুৱা ঠাৰি খাই পাইছে নাই, কমেণ্ট কৰিব জনাব। ইয়াৰ পাতটো খায়, কিন্তু খাবলৈ টেষ্টি আছে, কিন্তু কাঁইট বহুত বেছি কাৰণে কম খোৱা হয়, কিন্তু এই ঠাৰিটো খাবলৈ বহুত টেষ্টি হয়। বেয়া মই গুচাই আছোঁ এনেকৈ। একেবাৰে তলৰ ডোখৰ নাথাকে, নুগুচালেও হৈ যায়, মানে কোমল হৈ আছে, গতিকে গুচাব নলগীয়া হৈছে। মই এনেকৈ থৈ দিছোঁ। আৰু এইডোখৰ যে দেখিছে, এইডোখৰ বহুত টান হয়, সেই গতিকে মই এনেকৈ পেলাই দিছোঁ। বহুত বেছি টান ডোখৰ হেৰি হয়। সেয়া এইটো আপোনালোকে মাজতে এনেকৈ ফালি দুটা কৰি দিব, দুটা কৰি দিলে একো নহয়। এয়া মোৰ গুচাই হৈ গ'ল। মই এতিয়া কাটিছোঁ বিলাহী। এয়া বিলাহী মই সকলোবিলাক প্ৰথমে ৰেডি কৰি লৈছোঁ, কাৰণ আপোনালোকক পিছত নাইবা এটা এটা কৰি দেখাবই বেয়া হ'ব কাৰণে। এয়া মই সৰু সৰুকৈ কাটি লৈছোঁ বিলাহী কাটি মোৰ হৈ গ'ল। এতিয়া মই গুচাম পিঁয়াজ, আলু। এয়া মই আলু কাটিছোঁ। এয়া মই পিঁয়াজ কাটিছোঁ। এয়া পিঁয়াজ কাটি আছোঁ মই। এতিয়া কাটিবলৈ আছে আৰু মোৰ ৰচুন মই দুটা লৈছোঁ, আৰু লগতে লৈছোঁ কেঁচা জলকীয়াকেইটা এনেই অকণমান কাটা নিচিনা কৰি দিম, একেবাৰে ফালি কৰি নিদিওঁ। বেছিকৈ লোৱা নাই মই জলকীয়া। আপোনালোকে আলু এনেকৈ কাটিব, কাৰণ সৰু সৰুকৈ কাটি নিদিব। আপোনালোকে যেনেকৈ খুতৰীয়া ঠাৰিটো যিমানকৈ কৰি দিছে তেনেকৈ কৰি ল'ব। এনেকৈ আলু কাটিব। এয়া মই কাটিছোঁ, দেখিছে নহয়, এনেকৈ। এয়া মই আলু কাটি লৈছোঁ। এয়া মই কেৰাহী পাতি দিছোঁ।
কেৰাহী গৰম হৈ গৈছে আৰু এয়া মই যোগাৰ কৰি লোৱা এয়া হ'ল বিলাহী, আদা ৰচুন, লগতে আছে এইটো পিঁয়াজ, আৰু এয়া হ'ল আলু, আৰু এয়া কেঁচা জলকীয়া কেইটামান লৈছোঁ, আৰু খুতৰীয়া ঠাৰি, আৰু লগতে মই বনাম বুলি কৈছিলোঁ বগা সৰিয়হৰ লগত, সেই গতিকে বগা সৰিয়হ লৈছোঁ পেষ্ট কৰি। এয়া মই কেৰাহীত তেল দি লৈছোঁ। এয়া দেখিছে নহয়, এয়া মোৰ তেল দি হৈ গ'ল, পিঁয়াজ দিয়া হ'ল মোৰ। পিঁয়াজটো অকণমান ৰঙা হোৱা নিচিনাকৈ ভাজি ল'ম। তাৰপিছতে মই দিম এতিয়া এয়া অকণমান মই ভাজি লৈছোঁ। এতিয়া মই দিম আদা ৰচুন পেষ্ট কৰি থোৱা আছিল, এয়া আদা ৰচুনৰ পেষ্ট দিম এতিয়া মই। এয়া দিছোঁ, দেখিছে নহয় আদা ৰচুনৰ পেষ্ট। এয়া এতিয়া এনেকৈ আকৌ অকণমান ভাজি ল'ব লাগিব। এয়া মই ভাজি লৈছোঁ। এতিয়া ইয়াত দিম মই জোখ অনুযায়ী পিনি আপোনালোকে যি বস্তু দিলে জোখ অনুযায়ী হ'লেও দিব। জোখ অনুযায়ী মই এয়া হালধি দি লৈছোঁ। এয়া মই হালধি দি লৈছোঁ। এতিয়া মই দিম গোটা জিৰা পাউডাৰ। এয়া দিছোঁ মই ধনিয়া পাউডাৰ দিছোঁ, আৰু এতিয়া অলপ সময় ভাজি ল'ব লাগিব। এয়া ভাজি লৈছোঁ। এতিয়া মই দিছোঁ মিৰ্চি পাউডাৰ। এয়া বিলাহী দিছোঁ। এতিয়া মই বিলাহী অলপ সময় ভাজি ল'ম। জোখ অনুযায়ী নিমখ মই দি দিছোঁ, কাৰণ নিমখটো দিলে অকণমান সোনকালে গলি যাব বিলাহী। এয়া চাওকচোন গলি গ'ল। এয়া মই দিছোঁ এতিয়া সৰিয়হখিনিও এনেকৈ ভাজি ল'ব লাগিব অকণমান সময়। কম সময় ভাজিলে কাৰণ গোন্ধটো ওলাই যাব, সৰিয়হ গোন্ধ। সেইকাৰণে অকণমান ভাজিব, 2-3 মিনিট ভাজি ল'ব আপোনালোকে। এয়া দেখিছে নহয়, এয়া ৰংটো এনেকুৱা হৈছেগৈ। এয়া মই দি দিছোঁ, ঠাৰিকেইটা দি দিছোঁ। আপোনালোকে ঠাৰি আৰু আলু লগতে কাটিলেও হ'ব, লগত দি দিলেও হয়, একো নাই। এয়া মই দি দিছোঁ আলু। এয়া আপোনালোকে কোনে কোনে খাই পাইছে মোক কমেণ্ট কৰি জনাবচোন, আৰু যদিও খাই পোৱা নাই আপোনালোকে কেতিয়াবা ট্ৰাই কৰি চাব। এয়া মই এতিয়া এখন ঢাকনি মাৰি দিছোঁ, অলপ সময় হ'বৰ কাৰণে দিছোঁ ঢাকনি মাৰি। এয়া দেখিছে নহয়, এয়া ৰংটো মই বহুত বেছি ডাঠ নকৰোঁ, পানী দিম। এতিয়া সিজিবৰ কাৰণে পানী দিয়া নাই, অলপ জাপত সিজি লওক। এয়া মই এতিয়া আকৌ ঢাকনিখন মাৰি দিম। এয়া দেখিছে নহয়, উতলি আছে। মই অকণমান এনেই পানী দি দিছিলোঁ। এয়া পানী কমিছেগৈ আৰু। এয়া মই জোখ অনুযায়ী পানী দি লৈছোঁ। এয়া উতলি আছে, মই জোখ অনুযায়ী পানী দি লৈছিলোঁ যে, উতলি আছে। এয়া
এয়া দেখিছে নহয় সিজি গ'ল অলৰেডি। এয়া অলপ সময় শুকাবৰ কাৰণে দিম। এয়া চাই থাককচোন। এয়া উতলি আছে। মই আকৌ এবাৰ এতিয়া পানীটো যথেষ্ট কমিছে পানী, কাৰণ একেবাৰে কমকৈ পানী দিলেও মানে ঠাণ্ডা হৈ থাকে পূৰা ডাঠ হৈ যায়। সেই গতিকে এনেওতো ডাঠ হ'বই, গতিকে অলপ পানী দি ল'লোঁ মই। ৰংটো কেনেকুৱা হৈছে আপোনালোকে ক'ব চব্জি। এতিয়া মই দি দিছোঁ ধনিয়া পাত। এয়া ধনিয়া পাত দি দিছোঁ নমোৱাৰ আগে আগে। এয়া অকণমান ধনিয়া পাতখিনি মৰহি যাওক। এয়া লৰাই দিলোঁ। এয়া দেখিছে নহয়। এয়া উতলি আছে। এয়া কাৰণ মই তল ওপৰ কৰি দিছোঁ চব্জিখিনি। এয়া এয়া হৈ গ'ল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি